আজি এই শ্ৰদ্ধাপূৰ্ণ অনুষ্ঠানত উপস্থিত মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি 14 নৱেম্বৰ। তোমালোকৰ সন্মুখত এগৰাকী বিশেষ ব্যক্তিৰ ফটো সদায়কৈ তোমালোকে নিশ্চয় দেখা পাইছা। তেওঁ হৈছে আমাৰ সকলোৰে মৰমৰ তথা শ্ৰদ্ধাৰ নেহেৰু খুৰা, যাক সকলোৱে নেহেৰু, তোমালোকৰ বয়সৰ ল'ৰা ছোৱালীয়ে নেহেৰু খুৰা বুলি চিনি পায়। তেওঁ আছিল স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী। তেওঁ একেদৰে এজন ৰাজনীতিবিদ, শিক্ষাবিদ তথা চিন্তাবিদ আছিল। তেখেতৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰ তাৰিখে আৰু তেতিয়াৰ পৰা অৰ্থাৎ তেখেত যিহেতু শিশুপ্ৰিয় আছিল, অৰ্থাৎ তেখেতে শিশুক খুব মৰমৰ দৃষ্টিৰে চাইছিল আৰু তেখেতৰ মানে শিশুসকল হ'ল এখন দেশৰ ভৱিষ্যত, অৰ্থাৎ এখন ৰাষ্ট্ৰ নিৰ্মাতা। আৰু তেওঁগৰাকী মহান মনীষীৰ মৃত্যু হৈছিল 1964 চনৰ 28 মে' তাৰিখে আৰু সেই বছৰৰ পৰাই অৰ্থাৎ 1964 চনৰ 27 মে' তাৰিখত সেই বছৰটোৰ পৰাই সংসদত সৰ্বসন্মতিক্ৰমে আজি এই 14 নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে। গতিকে আমি আজি আমাৰ বিদ্যালয়ত সেইগৰাকী মহান মনীষীৰ জন্মতিথিৰ ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজিত কৰিছোঁ আৰু এই অনুষ্ঠানটো আগধৰিব আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী শ্ৰীযুতা মধ্যা বাইদেৱে। জ্যোতিবিকাশ জাতীয় বিদ্যালয়ৰ সহকৰ্মীবৃন্দ, উপস্থিত শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই শিশু দিৱস উপলক্ষে আয়োজন কৰা আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এগৰাকী বন্ধুবৰ্গৰ কাৰণে অনুৰোধ কৰিছে। মই নেহেৰু খুৰালৈ শ্ৰদ্ধা জনাই মই বন্ধু প্ৰজ্বলন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। নেহেৰু খুৰা বুলি ক'লে আমি প্ৰত্যেকে জানো আমাৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰু। তেখেতে শিশুসকলক আৰু ফুলক বহুত ভাল পাইছিলে আৰু তোমালোকে দেখিছা এই ফটোখনলৈ মন কৰা তেখেতৰ আৰু জেপত এপাহি ধুনীয়া গোলাপ ফুল লৈ থাকে, ৰঙা আৰু শিশুসকলকো তেখেতে বহুত ভাল পাইছিলে। সেইকাৰণে তেখেতে ইমান ডাঙৰ ডাঙৰ মানে কি চাকৰি পাইছিলে, সন্মান পাইছিলে, কিন্তু তেখেতে কি কৰিছে শিশুসকলক বহুত ভাল পাইছে। সেইকাৰণে তেখেতৰ জন্মদিনটো 14 নৱেম্বৰ তাৰিখটো তেখেতে কৈ গৈছিলে যে মোৰ জন্মৰ দিনটো 14 নৱেম্বৰ, সেই দিনটোত শিশু দিৱস হিচাপে উদযাপন কৰিব। গতিকে আমি আজি আমাৰ এই সমগ্ৰ বিশ্বতে কি হৈছে শিশু দিৱস উদযাপন কৰিছে আৰু তেখেতলৈ শ্ৰদ্ধা জনাইছে। আমিও আজি এই জ্যোতিবিকাশ জাতীয় বিদ্যালয়ত আমি তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতে আজি বিভিন্ন অনুষ্ঠানতো বিভিন্ন প্ৰতিযোগিতা পাতিছে। আজিও আমি এই আমাৰ বিদ্যালয়ত আমি আজি কেইটামান প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আৰু যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে সকলো বিষয়তে অংশগ্ৰহণ কৰে তাক মই কামনা কৰিছোঁ। ইয়াকে কৈ মই বন্তি প্ৰজ্বলন কৰিবৰ বাবে আগবাঢ়িছোঁ।
হ'ব, ডাঙৰ দিয়া।